प्रमोद बड़ो আজি कांडार दिन नाई कांडार दिन गल हाग्रामा महिलारी डांगरियार जिता सरकार आছিলে এই সময়টো সবৰ কাৰণে এটা কাণ্ডাৰ সময় আছিল। এই সময়ত এই 10টা কি কয় আমাৰ 17 বছৰটো হল কাণ্ডাৰ সময় আছিলে। কাৰণ এই সময়ত দাদাগিৰি মাৰা পিটা ইভেন আপোনালোকে দেখিছে মই প্ৰথম পলিটিক্সত আহিছোঁ আৰু প্ৰথম নিৰ্বাচনতে মোক এটাক কৰিছে, ডাঙৰ ডাঙৰ বোল্ডাৰ লৈ এটাক কৰি পেলাই ওয়েলকাম কৰিছে। মোৰ ঈশ্বৰ আছে কাৰণে ভগৱান আছে কাৰণে মোৰ জীৱনটো নগল। বড়োলেণ্ড এটা শান্তি হৈছে। বড়োলেণ্ডত এতিয়া মানে সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা এটা সমন্বয় ঘূৰি আহিছে, সবে নিৰাপত্তা পাইছে আৰু উন্নয়নৰ পথেদি আগবাঢ়িছে। জাতি জনগোষ্ঠী এতিয়া মুখলৈ হাঁহি আহিছে। এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰে চকুৰে চাই চকু মানে স্মাইল কৰিবলৈ হাঁহিবলৈ এটা পৰিৱেশ পাইছে। সেইটোৱে আমাৰ কাৰণে সবচেয়ে ডাঙৰ এচিভমেণ্ট। গুৰুত্ব আছে বুলি মই নাজানো মানে বা মই নাভাবোঁ। কাৰণ আজি ইমান বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিডিয়াত কথা কৈ আছে, মিটিঙত ভাষণ দি আছে, এইবিলাক সবে চাই আছে। এইবিলাকৰ কিবা গুৰুত্ব আছে জানো? কোনটো এটা কথাত কিবা মৰেলৰ কথা আছে, কোনটোত এটা আঁচনিৰ কথা আছে, কোনটো এটা মিছন ভিজনৰ কথা কয়, এই কথাবিলাকৰ একো ভ্যালু নাই। প্ৰমোদ বড়োই কান্দি আছে না হাঁহি আছে, এইটো ইয়াত কি প্ৰয়োজনীয়তা আছে? ইয়াত প্ৰয়োজনীয়তা আছে কথা ক'বলৈ ৰাইজৰ কাৰণে কি কৰিব, গোসাইগাঁৱৰ কাৰণে কি কৰিব, চৰাইবিলৰ কাৰণে কি কৰিব, দুখীয়া মানুহৰ কাৰণে কি কৰিব, খেতিয়কৰ কাৰণে কি কৰিব, যুৱ যুৱতী ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব, সেইটোহে প্ৰয়োজন আছে। তো গতিকে प्रमोद बड़ो আজি कांडार दिन नाई कांडार दिन गल हाग्रामा महिलारी डांगरियार जिता सरकार आছিলে এই সময়টো সবৰ কাৰণে এটা কাণ্ডাৰ সময় আছিল। এই সময়ত এই 10টা কি কয় আমাৰ 17 বছৰটো হল কাণ্ডাৰ সময় আছিলে। কাৰণ এই সময়ত দাদাগিৰি মাৰা পিটা ইভেন আপোনালোকে দেখিছে মই প্ৰথম পলিটিক্সত আহিছোঁ আৰু প্ৰথম নিৰ্বাচনতে মোক এটাক কৰিছে, ডাঙৰ ডাঙৰ বোল্ডাৰ লৈ এটাক কৰি পেলাই ওয়েলকাম কৰিছে। মোৰ ঈশ্বৰ আছে কাৰণে ভগৱান আছে কাৰণে মোৰ জীৱনটো নগল। গতিকে আজি সেই সময়টো কাণ্ডা সময় আছিলে। সেই সময়ত সিকিউৰিটি নহ'লে মিটিঙত যাব নোৱাৰে, এখন গাড়ী দি ওলাই গ'লে মাৰপিট কৰে। আজিতো আৰু কাণ্ডাৰ দিন নাই, এতিয়াতো তেখেতে নিজেও মটৰচাইকেল লৈ ঘূৰিব পৰা হৈ গ'ল। মই যোৱা ইলেকশ্যনবিলাকত দেখিছোঁ কেতিয়াবা ওদালগুৰিত এল্টো লৈ ঘূৰিছে অকলে অকলে, কিয় বা ঘূৰিছে নাজানো। ইমান বছৰ চিভ হোৱা মানুহ এজনে এল্টো গাড়ীত বা কিয় ঘূৰিব লগা হৈছে, মটৰচাইকেলত বা কিয় ঘূৰিব লগা হৈছে মইতো নাজানো। আমাৰতো এনেকুৱা দিন অহা নাই আৰু আমিতো কলা গ্লাছ লগাই ঘূৰিব লগা হোৱা নাই। মই জীৱনত কোনোদিন কলা গ্লাছৰ গাড়ীতে উঠি পোৱা নাই, তেখেতেতো কলা গ্লাছত উঠিব লগা হৈছে। তো এনেকুৱা কথাবিলাক হাগ্ৰামা মহিলাৰীৰ বহুত প্ৰশ্ন আছে, সেইবিলাক আৰু পাতি লাভ নাই, সমনস্থ কৰিব নালাগে। বড়োলেণ্ড এটা শান্তি হৈছে। বড়োলেণ্ডত এতিয়া মানে সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা এটা সমন্বয় ঘূৰি আহিছে, সবে নিৰাপত্তা পাইছে আৰু উন্নয়নৰ পথেদি আগবাঢ়িছে। জাতি জনগোষ্ঠী এতিয়া মুখলৈ হাঁহি আহিছে। এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰে চকুৰে চাই চকু মানে স্মাইল কৰিবলৈ হাঁহিবলৈ এটা পৰিৱেশ পাইছে। সেইটোৱে আমাৰ কাৰণে সবচেয়ে ডাঙৰ এচিভমেণ্ট। আৰু ৰাস্তা দলং বনাবলৈ বহুত বছৰ লাগিব। ভাৰত চৰকাৰে স্বাধীনতাৰ পৰা এতিয়ালৈকে ৰাস্তা দলং বনাই শেষ কৰিব পৰা নাই। বহুত দল আহিল গ'ল, সেইটো টাইম লাগিব, কিন্তু মানুহৰ মুখত হাঁহি যে ঘূৰি আহিছে এইটোৱে সবচেয়ে ডাঙৰ এচিভমেণ্ট। এইবাৰ কি কয় বুলি নহয়, ৰাইজে অলৰেডি আমাৰ লগত আছে, আমি ৰাইজৰ লগত আছোঁ। আৰু 4 বছৰত কি কৰিছে এইটো আপোনালোকেও জানে, আমিও জানো, ৰাইজেও জানে। গতিকে আজি UPPL দলৰ লগত ইমান দলে বলে ৰাইজ ওলাই আহিছে, কাৰণটো কি? আৰু এটা জনগোষ্ঠীৰ নহয়, কিছুমানে ক'ব বিচাৰে আমাক বিশেষ জনগোষ্ঠীৰ ৰাজনীতি কৰিব লাগে, বিশেষ জনগোষ্ঠীত থাকিব লাগে, এইটো জনগোষ্ঠীৰ লগত কথা পাতিব নালাগে, এইটো জনগোষ্ঠী যাব নালাগে। ৰাজনীতি তেনেকুৱা কৰিব নোৱাৰে। ৰাজনীতি এনেকুৱা হয়, জাতীয় সংগঠনটো তেনেকুৱা হয়, ৰাজনীতিত চবেই আহিব জাতি জনগোষ্ঠী। গতিকে BTRত আমি কি বিচাৰিছোঁ, এই যে 30-40 বছৰ ইমান দুখ বেদনাৰ মাজেৰে সময় কাটালে, এটা জনগোষ্ঠী আনটো জনগোষ্ঠী, এজন ব্যক্তি আনটো ব্যক্তিক ভয়কৈ সময় কাটাব লগা হ'ল, এইটো যে দূৰ হৈ গ'ল, সেইটো সবচেয়ে ডাঙৰ এটা ভাল ডেভেলপমেণ্ট। আৰু মানৱ সম্পদ উন্নয়নৰ কাৰণে, এটা অঞ্চল উন্নয়নৰ কাৰণে, এটা এৰিয়া ডেভেলপমেণ্টৰ কাৰণে ইয়াতকৈ ডাঙৰ এচিভমেণ্ট বা ডাঙৰ ডেভেলপমেণ্ট আৰু একো হ'ব নোৱাৰে। ভাইব্ৰেণ্ট BTRত এতিয়া আমি টপ টু বটম যে এতিয়া ডিজিটাইজ কৰা হৈ গ'ল। আমি এই বছৰৰ পৰা যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ যে আমাৰ একদম ব্লক অফিচৰ পৰা লৈ কাউন্সিললৈকে প্ৰত্যেক সপ্তাহ প্ৰত্যেক মাহত মিটিং হ'ব লাগিব। আমাৰ ইজ অফ লিভিং বুলি যিটো কয়, লেণ্ড ডকুমেণ্ট আজি মণ্ডল অফিচত যাব নালাগে, মোবাইলত সমস্যা সমাধান হৈ যায়। ইউথবিলাকৰ কাৰণে আমি 25টা কলেজত চাকৰি বাকৰিৰ কাৰণে ট্ৰেইনিং চেণ্টাৰ কৰিছোঁ। আমাৰ স্কলাৰশ্বিপ দিয়া আৰম্ভ হৈছে, সুপাৰ 50ৰ দ্বাৰা আমাৰ ফ্ৰী স্কলাৰশ্বিপ হৈছে।
লাইভলিহুড মিছনত হাজাৰ হাজাৰ আমাৰ যিসকল এণ্টাৰপ্ৰিনাৰ আছে তাক সহায় কৰিছোঁ। এতিয়ালৈকে 4 লাখ খেতিয়কক আমি সহায় কৰিলোঁ। বিভিন্ন কামবিলাক হৈ আছে আৰু বড়োলেণ্ডটো এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিলে ডিজিটেল ইণ্ডিয়া, বড়োলেণ্ডটো লাহে লাহে ডিজিটেল ইণ্ডিয়া স্মাৰ্ট মানে ডিজিটেল ইণ্ডিয়াৰ পাৰ্ট হ'বলৈ গৈ আছে আৰু স্মাৰ্ট BTR, গ্ৰীণ BTR আৰু পিচফুল BTR এটা মন্ত্ৰলৈ আমি কাম কৰি আছোঁ।